মহিলা আৰু ছোৱালীসকলৰ বাবে চুলিখিনি ধুনীয়া আৰু মেনেজেবল হোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট। কিন্তু মাৰ্কেটৰ কেমিকেল প্ৰডাক্ট ইউজ কৰি যদি আপুনি ৰেগুলাৰ কেয়াৰ নলয় তেতিয়াহ'লে পিছলৈ চুলিখিনি একেবাৰে ৰাফ হৈ যায়। ট্ৰেছেমিয়ে আনিছে এটা হোম কেয়াৰ কিট যিয়ে আপোনাৰ চুলিখিনি নেচাৰেলি ষ্ট্ৰেইট এণ্ড স্মুথ লুক দিয়ে। ইয়াত 4টা প্ৰডাক্ট থাকে। ফাৰ্ষ্ট এম্পলছ, শ্বেম্পু, কণ্ডিশ্যনাৰ আৰু চিৰাম। এইটো হৈছে এম্পলছ কিট। ইয়াত 4টা টিউব থাকে। দেখিবলৈ টেক্সচাৰটো এনেকুৱা হয়। আপোনাৰ গোটেই চুলিখিনিত এইটো লগাই ল'ব লাগে। তাৰপিছত পানীৰে ধুই দিব। তাৰপিছত আহিব এইটো শ্বেম্পু। শ্বেম্পুটো সম্পূৰ্ণ ছালফেট ফ্ৰী হয়। এইটোৰে আপোনাৰ চুলিখিনি ধুনীয়াকৈ শ্বেম্পু কৰি ল'ব। এইটো দেখিছেনে? টেক্সচাৰটো দেখিবলৈ এনেকুৱা হয়। তাৰপিছত আহি গ'ল হেয়াৰ মাস্ক। এইটো লগাই আপুনি কিছু সময় চুলিত ৰাখিব, তাৰপিছত পানীৰে ধুই দিব। চুলিখিনি খুব ধুনীয়া স্মুথ হয়। দেখিবলৈ এনেকুৱা ডাঠ হয় আৰু লগাবলৈ একেবাৰে ক্ৰিমি টেক্সচাৰ। এনেদৰে লগাই পানীৰে ধুই টাৱেল ড্ৰাই কৰিব আৰু হেয়াৰ চিৰাম লগাই ল'ব। ৰেগুলাৰ ব্যৱহাৰ কৰি থাকিলে চুলিখিনি ছফ্ট আৰু মেনেজেবল হৈ থাকিব। প্ৰডাক্টৰ লিংক বিচাৰিলে আপুনি কমেণ্ট বক্সত পাই যাব। থেংক ইউ।